নলেজ 31লৈ আপোনাক জনাইছোঁ স্বাগতম। আজি মই আলোচনা কৰিম ফুলগুৰি ঢেৱাৰ বিষয়ে। ফুলগুৰি ঢেৱা ভাৰতৰ স্বাধীনতাৰ ইতিহাসৰ প্ৰথমটো কৃষক বিদ্ৰোহ হিচাপে যাক জনা যায়, সেয়া হ'ল ফুলগুৰিৰ ঢেৱা। এই ঢেৱা আছিল ইংৰাজৰ বিৰুদ্ধে এটা বিদ্ৰোহ। আচলতে ফুলগুৰি ঢেৱানো কেনেকৈ আৰম্ভ হৈছিল, ক'ত হৈছিল, এয়া আমি সম্পূৰ্ণ বিতংভাৱে আলোচনা কৰিম। তাৰ লগতে আমি আলোচনা কৰিম ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ বিষয়ে। 1857 চনৰ যি চিপাহী বিদ্ৰোহ হৈছিলে ভাৰতত, সেই চিপাহী বিদ্ৰোহৰ পিছতেই কোম্পানীৰ শাসনভাৰ, অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত যে শাসন কৰি আছিলে, সেই শাসনভাৰ পোনে পোনে ইংৰাজ চৰকাৰৰ হাতলৈ গুচি যায়। এইটো এটা পৰিৱৰ্তন হৈছিলে চিপাহী বিদ্ৰোহৰ পিছতেই, কিন্তু সেই পৰিৱৰ্তনে ভাৰতৰ জনসাধাৰণৰ মাজত একো পৰিৱৰ্তন সাধন কৰিব নোৱাৰিলে, অৰ্থাৎ কোনো সুফল তাৰ নাপালে। বৰঞ্চ সেই বিদ্ৰোহৰ সময়ত যিখিনি খৰচ হৈছিলে, সেই খৰচৰ জোৰা মাৰিবৰ বাবে ইংৰাজসকলে অত্যাধিক কৰ কাটল জাপি দিবলৈ আৰম্ভ কৰে। ইয়াৰ প্ৰভাৱ অসমতো পৰে। অসমতো ইংৰাজ শাসন আৰম্ভ হোৱাৰ পিছৰে পৰা ভূমিৰ খাজানা আৰু কৰ কাটালবোৰ উচ্চ হাৰত আছিল, বহুখিনি বেছি আছিল। কিন্তু তাৰ পিছত আকৌ যেতিয়া বঢ়ালে, তেতিয়া মানুহবোৰ অসন্তুষ্ট হৈ পৰিল। তেনে অৱস্থাত 1851-52 চনত চৰকাৰে অসমত আবকাৰী কানিৰ প্ৰচলন কৰে। আবকাৰী কানি হ'ল কানি খেতিৰ ওপৰত আবকাৰী কৰ। তাৰ ফলত কি হয়, আফু খেতি কৰি জীৱন নিৰ্বাহ কৰা বহুতো খেতিয়কৰ জীৱিকা বন্ধ হৈ যায়। ইয়াৰ পাছত 1860 চনৰ মে' মাহত চৰকাৰে অসমত আফু খেতি কৰাটো নিষিদ্ধ কৰি পেলায়। তাৰ পৰিণতিত বিস্তৃতভাৱে আফু খেতি হোৱা ঠাই নগাঁও অঞ্চলৰ খেতিয়কসকল বিশেষভাৱে ক্ষতিগ্ৰস্ত হয়। সেই সময়ত আন এটা খবৰো ওলায় যে অনতিপলমে তামোল পাণৰ ওপৰতো কৰ বহুৱাব বুলি খবৰ এটা ওলায়। কৃষকসকল লাহে লাহে ক্ষোভিত হৈ যায়। এই ক্ষোভিত হোৱাৰ ফলত এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে 1861 চনৰ অক্টোবৰ মাহত নগাঁৱৰ ফুলগুৰিত। এই অঞ্চলত এক শক্তিশালী কৃষক বিদ্ৰোহ আৰম্ভ হয়, যিটো কৃষক বিদ্ৰোহ ভাৰতৰ ইতিহাসত ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম কৃষক বিদ্ৰোহ নামে অভিহিত কৰা হৈছে। ইয়াৰ ফুলগুৰি ঢেৱা, ইয়াৰ ঢেৱা শব্দৰ অৰ্থটো হ'ল ৰণ বা যুদ্ধ। 1861 চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই নগাঁৱৰ বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ মানুহে, হাজাৰ হাজাৰ কৃষকে ৰাইজমেল পাতিবলৈ আৰম্ভ কৰিলে। এই প্ৰায় 1500 কৃষকৰ সিদ্ধান্ত মৰ্মে সেই সময়ৰ নগাঁৱৰ উপায়ুক্তৰ ওচৰত গৈ লিখিতভাৱে এখন আপত্তি দৰ্শায়। কিন্তু সেই উপায়ুক্তই, সেই ইংৰাজ উপায়ুক্তই সেই আবেদনখনৰ কোনো সঁহাৰি নিদিয়ে। তেতিয়া কি কৰে, নগাঁৱৰ ওচৰৰ প্ৰায় নগাঁৱৰ পৰা 12 কিলোমিটাৰ দূৰৰ ফুলগুৰিত সমগ্ৰ ৰাজ্যৰ কৃষকসকল একগোট হৈ 15 অক্টোবৰ দিনা 5 দিনীয়াকৈ ৰাইজমেল পাতে। ৰাইজমেল পাতি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। সেই ৰাইজমেল ধ্বংস কৰাৰ উদ্দেশ্যে সেই ডিচিজনে পুলিচ আয়ুক্ত লেফটেনেণ্ট জে.বি. ছিংগাৰক পঠিয়াই দিয়ে কৃষক বিদ্ৰোহৰ ঠাইলৈ, লগতে সশস্ত্ৰ আৰক্ষী বাহিনী এটাও পঠিয়াই দিয়ে। তাৰপিছত কৃষক আৰু এই সশস্ত্ৰ আৰক্ষী বাহিনীৰ মাজত সংঘৰ্ষ হয়। তাৰপিছত এই কৃষকৰ ৰোষত পৰি ছিংগাৰ, সেই আৰক্ষী আয়ুক্তজনৰ মৃত্যু হয়। এনেকৈ দুয়ো পক্ষৰ মাজত প্ৰচণ্ড সংঘাতৰ সৃষ্টি হয়। তাৰপিছত তেজপুৰ আৰু গুৱাহাটীৰ পৰা অহা 50জনীয়া এটা সেনাৰ দলে এই বিদ্ৰোহ দমন কৰে। এই বিদ্ৰোহৰ ফলত, এই সংঘৰ্ষত সেনাৰ গুলীত প্ৰায় 39জন কৃষক থিতাতে মৃত্যু হয়। তাৰপিছত বহুকেইজন আহত হয়। সেই আহতসকলৰ 15জন পিছত মৃত্যুবৰণ কৰে। তাৰপিছত এই ছিংগাৰ হত্যাৰ সৈতে জড়িত 9জনৰ বিচাৰ হৈছিল কলকাতা উচ্চ ন্যায়ালয়ত। বিচাৰত 6জনক দীপান্বিত কৰা হয়, 2জনক 14 বছৰৰ বাবে ৰাজ্যৰ পৰা বহিষ্কৃত কৰা হয় আৰু 1জনক 7 বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড দিয়া হয়। তাৰোপৰি বিদ্ৰোহীসকলৰ কেইবাজনকো নগাঁৱতে মৃত্যুদণ্ডৰে দণ্ডিত কৰে। এই হ'ল ফুলগুৰি ঢেৱা। এইবাৰ আহিছোঁ ৰঙিয়াৰ কৃষক বিদ্ৰোহ। 1893 চনৰ ডিচেম্বৰ আৰু 1894 চনৰ জানুৱাৰীত ৰঙিয়াত হাজাৰ হাজাৰ কৃষকে ইংৰাজ চৰকাৰৰ ৰাজহ নীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। এই হ'ল ৰঙিয়াৰ কৃষক বিদ্ৰোহ। বিভিন্ন ঠাইত ইয়াৰ আগতে কৃষকসকলৰ মিটিং হয়। সেই মিটিঙত খাজানা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে কি হয়, 1893 চনৰ 20 আৰু 24 ডিচেম্বৰত ৰঙিয়াত যথাক্ৰমে ৰঙিয়া আৰু তামোলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক যথেষ্ট লঘু লাঞ্ছনা কৰে আৰু ৰঙিয়াৰ ঘৰ বাৰী হাট সম্পূৰ্ণ বিধ্বস্ত কৰি লণ্ডভণ্ড কৰে। তাৰপিছত কি হয়, যিহেতু ৰাইজমেলত সিদ্ধান্ত লোৱা হৈছিল যে খাজানা নিদিওঁ, কিন্তু কিছুমানে সেই সিদ্ধান্ত আওকাণ কৰি ইংৰাজ চৰকাৰক খাজানা দিছিল। তাৰ ফলত
সামাজিকভাৱে তেনে লোকক জৰিমনা বিহি এঘৰীয়া কৰাৰ ব্যৱস্থা কৰা হৈছিল। তাৰপিছত এখন নতুন কৃষক বিক্ষোভ কাৰ্যসূচী লোৱা হয়। সেইখন লোৱা হয় 1894 চনৰ 10 জানুৱাৰীত ৰঙিয়াৰ উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ কৃষকৰ উপস্থিতিত এই বিশাল বিক্ষোভ কাৰ্যসূচী লোৱা হয়। সেই বিক্ষোভৰ দিনা চৰকাৰী পক্ষ আৰু কৃষকসকলৰ মাজত প্ৰচণ্ড হতাহতি আৰম্ভ হয়। চৰকাৰী তথ্যমতে ইয়াত কোনো লোক হতাহত হোৱা নাছিল, কিন্তু বেচৰকাৰী তথ্যমতে পুলিচৰ গুলীত ভালেমান লোকৰ মৃত্যু হৈছিল এই ৰঙিয়াৰ কৃষক বিদ্ৰোহত। এনেকৈ বিভিন্ন ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ আপুনি ছাবস্ক্ৰাইব কৰি থ'ব পাৰে নলেজ 31।